নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম ফাৰ্নিচাৰ এণ্ড ব্লগছত। আশা কৰোঁ চবেই ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো বাৰু ভালে আছোঁ। তো আজি গৈ আছোঁ গোলাঘাট ডিষ্ট্ৰিক্ট, উৰিয়ামঘাট বুলি কয়, তাত পিকনিক প্লেচ এখন আছে। তাৰ বাবে আমি ৰেডি হৈ আছোঁ ওলাবৰ কাৰণে। আপোনালোকক দেখাম ভাল ভাল ঠাইবোৰ কি আছে উৰিয়ামঘাট। তো আশা কৰোঁ ভিডিঅ'খন শেষলৈ চাই থাকিব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যোনে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আমি আহি পালোঁ গোলাঘাট ডিষ্ট্ৰিক্ট, উৰিয়ামঘাট বুলি কয়। দেখা পাই আছে পাহাৰ এখন আছে আমাৰ সন্মুখত, আগফালে চাৰিওফালে গছ গছনিৰে আৱৰা। তো আমি তাত যোৱাৰ চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া প্লেচবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'খন চাই থাকক। অসমৰ লাষ্ট সীমা নাগালেণ্ডৰ। চিকা দলং আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। দেখা পাই আছে বৰষুণ পৰি আছে। তো টাটা বাই বাই।